বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক মোৰ আপোনাৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে টিকটক আৰু টিকটকৰ দ্বাৰা তুমি মিনাল কিন্তু প্ৰিন্স নামেৰে তুমি বিখ্যাত আছিলা কি ক'বা এপছটো বন্ধ হৈ যাব এতিয়া আপোনালোকে যে 10 ছেকেণ্ডৰ ক্লিপটো দেখিলে এইটো এটা হৈছে আপোনালোকৰ হাঁহিৰ খোৰাক অলপ আপোনালোকে হাঁহক মই হাঁহো নহয় জানো পিছে চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই আজি প্ৰশ্ন মই আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আমাৰ এটি সমন্বয় নামৰ এটি ইউটিউব গ্ৰুপ আছে আপোনালোকে তাত যদি এড হ'ব বিচাৰিছে তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে তাত আপোনালোকে ক্লিক কৰি সেই গ্ৰুপত আপোনালোকে এড হ'ব পাৰিব যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু তেতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকলৈ আগবঢ়া আজি প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষত আটাইতকৈ অধিক মাত্ৰাত কোনখন ৰাজ্যে কফি উৎপাদন কৰে যদিহে জানে 10 ছেকেণ্ডৰ ভিতৰত কমেণ্ট কৰি জনাব যদিহে নাজানে 10 ছেকেণ্ড ৰখি কিনে আপোনালোকে উত্তৰটো চাই ল'ব আহক আমি এতিয়া উত্তৰটো জানো মাত্ৰ 10 ছেকেণ্ডহে সময় আছে দেই সময় আৰম্ভ হৈ গ'ল ভাৰতৰ 71% কফি উৎপাদন কৰে কৰ্ণাটকে আৰু 21% উৎপাদন কৰে তামিলনাডুৱে যদি আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবলৈ সক্ষম হৈছে 10 ছেকেণ্ডৰ ভিতৰত তেনেহ'লে আপোনালোকক জনাইছোঁ ধন্যবাদ আহক আমি এতিয়া দ্বিতীয়টো প্ৰশ্ন আৰম্ভ কৰোঁ এতিয়া আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ ভাৰতত কেনেধৰণৰ বনভূমিয়ে সৰ্বোচ্চ ক্ষেত্ৰখন দখল কৰি আছে যদিহে নাজানে 10 ছেকেণ্ড অপেক্ষা কৰক আৰু উত্তৰটো চাওক যদিহে জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়ক সময় আৰম্ভ হৈ পৰিল উত্তৰটো হৈছে গ্ৰীষ্মমণ্ডলীয় পতনশীল বন্যভূমিয়ে সৰ্বোচ্চ অংশ দখল কৰি আছে আৰু ইয়াক বৰ্ষাৰণ্য বুলিও কোৱা হয় আৰু এই বন্যভূমিত শাল শিমলু চন্দন আৰু বাঁহজাতীয় উদ্ভিদসমূহ পোৱা যায় অৰ্থাৎ এনেধৰণৰ গছসমূহ ইয়াত দেখিবলৈ পোৱা যায় আগবাঢ়িছে এতিয়া তৃতীয় প্ৰশ্নটি হৈছে কোন ভাৰতীয় ৰাজ্যই ভূটানৰ সৈতে দীৰ্ঘতম স্থলসীমা ভাগ কৰে যদিহে নাজানে 10 ছেকেণ্ড অপেক্ষা কৰক আৰু যদিহে জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাওক কিলোমিটাৰ অসমে ভূটানৰ সৈতে স্থলসীমা ভাগ কৰে অৰুণাচলে 217 কিলোমিটাৰ ৱেষ্ট বেংগলে 183 কিলোমিটাৰ ভাগ কৰে আৰু ছিকিমে 32 কিলোমিটাৰ ভাগ কৰে মুঠ 699 কিলোমিটাৰে ভাৰতৰ সৈতে ভূটানক ভাগ কৰে আৰু দীৰ্ঘতম স্থলসীমাৰে ভাগ কৰা ৰাজ্যখনৰ নাম হৈছে অসম এতিয়া হৈছে চতুৰ্থ প্ৰশ্নটোলৈ IRCTC তৃতীয় বেচৰকাৰী ট্ৰেইন বানাৰসী আৰু কোনখন ভাৰতীয় চহৰৰ মাজত চলাচল হয় আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে 10 ছেকেণ্ডৰ ভিতৰত যদিহে নাজানে 10 ছেকেণ্ড অপেক্ষা কৰক আৰু উত্তৰটো চাওক উত্তৰটো হৈছে বানাৰসী আৰু ইন্দোৰ চহৰৰ মাজত IRCTC তৃতীয় বেচৰকাৰী ৰেল চলাচল হয় বন্ধুসকল ভিডিঅ'টি কেনেকুৱা লাগিলে চাই জনাব নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁতে এটি কথা কৈছিলোঁ যে আমাৰ এটি গ্ৰুপ আছে সমন্বয় বুলি যদি আপোনালোকে সোমাব বিচাৰিছে সেই গ্ৰুপৰ সৈতে যদি জইন হ'ব বিচাৰিছে এটি ইউটিউব গ্ৰুপৰ সৈতে তেনেহ'লে তলৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে সেই লিংকৰ জৰিয়তে সেই গ্ৰুপত আপোনালোকে এড হ'ব পাৰিব আহক তেনেহ'লে গ্ৰুপত জইন হওক আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ যোৱাগত কথা এটা কৈ লওক যিহেতু আমাৰ ভাৰতত টিকটক বেন হৈ গ'ল নহয় জানো তেনেহ'লে অলপ